হেৰা ইমান বজাৰ কৰিব দি আছে কিবা হ'ব নেকি? নাই নাই একো নহয় এনেই আৰু তেওঁলোকৰ খৰচ মিস্ত্ৰী খৰচ সেই মই আকৌ কিবা হ'ব বুলি ভাবিছে দাড়িটো বেলেগ বনাইছে একবাৰ পকাই দিয়ক না দাড়িটো পকাই দিয়কচোন চালা দে নালাগে নালাগে কেপিটেল পামগৈ আৰু অলপ দূৰ গুচি গ'লে একদম চাওক ভিউটো এবাৰ মই সকলোকে দেখাব চেষ্টা কৰিছোঁ এইটো ভিউটো কিমান ধুনীয়া ভিউ দেখিছে এইটো একদম এটা সুন্দৰ ভিউ তাৰপিছত এই ইতিমধ্যে আমাৰ কিবা নয়ন চেত্ৰীৰ যিখন বাঁহ গাজৰ কাম আৰম্ভ কৰি আছে আৰু আহক আমি ভিতৰতে সোমাই যাম কেনেকৈনো নিৰ্মীয়মান অৱস্থাত আমাৰ বাঁহ গাজখন নয়ন চেত্ৰীয়ে যিখন তাৰ মানে কি ক'ম সপোন আছিলে তাক লৈ কেনেকৈ ধৰণে আৰম্ভ কৰিছে তাৰ আহক আজিৰ মানে তাৰ বাঁহ গাজৰ ভিতৰলৈ গুচি যাম আৰু কেনেকুৱা এটা নিৰ্মীয়মান অৱস্থাত আছে মানে একদম ধুনীয়া পৰিৱেশ হ'ব আৰু সম্পূৰ্ণ নেচাৰেলকৈ বনাইছে এইটো কিবা ইয়াতে এইটো খেৰ দি পেলাই বনাইছে এটা ধুনীয়া একদম ধুনীয়া লাগিছে কিন্তু মই আজি ইয়াতে প্ৰথম আহিছোঁ একদম মনোমোহা মানে হেৰিয়াত কামখিনি কৰিছে চাওকচোন এইটো ভিউটো চাওক কিমান ধুনীয়া চাকাছ জয় আই অসম চাকাছ মানে একদম সুন্দৰকৈ চাংঘৰ বনাইছে আৰু চাঙৰ ওপৰত মানে খাদ্য ব্যৱস্থা হ'ব ইয়াতে খাব পাৰিব আৰু তাৰ কাৰণে এইটো হেৰি বনাই আছে এইটো কি বুলি কয় চৌকা বনাই তাৰপিছত একদম মজা এইটো পৰিৱেশটো মজা সুন্দৰকৈ নিৰ্মাণ কৰিছে এইটো একদম সম্পূৰ্ণ খেৰে দি পেলাই বনাইছে ৱাও ফাইনেলি আহি গ'লোঁ বাঁহ গাজৰ যি নিৰ্মীয়মান অৱস্থাত বাঁহ গাজ বনাই আছে এইটো গোটেইখিনি দেখিছে তাৰপিছত মই আগতেই কৈছোঁ আমাৰ বিদ্যুৎপন ইয়াত আগতীয়াকৈ আহি ৰৈ আছে বিদ্যুৎপন আৰু বিপ্লৱ গোৱালা দুইটা আছে বিদ্যুৎপন হয় এই নয়নে মাতিলে মানে তাৰ ইয়াতে কি বাঁহ গাজৰ প্ৰজেক্টটো চলি আছে যে তাৰপিছত এপাক আহি গ'লোঁ আৰু ভাল লাগিছে এটি সুন্দৰ এটা আচলতে নতুন আমাৰ যিখিনি চাকৰিমুখী নহয় কৰ্মমুখী হোৱাৰ চেষ্টা কৰিছে মোৰ বন্ধু নয়ন আৰু সুন্দৰ কনচেপ্ট ভাল লাগিছে আৰু আপোনালোকে চাওক ভাস্কৰ হাজৰিকা যিহেতু আপোনালোকৰ ইউটিউবত এনেকুৱা ধৰণৰ কিছুমান দৃশ্য দেখাই থাকে আগে পিছে এইটোও চাওক অলপ ব্যতিক্ৰম দেখা পাব হেৰা ইমান বজাৰ কৰিব দি আছে কিবা হ'ব নেকি নাই নাই একো নহয় এনেই আৰু তেওঁলোকৰ খৰচ মিস্ত্ৰী খৰচ সেই মই আকৌ কিবা হ'ব বুলি ভাবিছে দাড়িটো বেলেগ বনাইছে একবাৰ পকাই দিয়ক না দাড়িটো পকাই দিয়কচোন চালা দে আৰু এটা নিউ কনচেপ্ট আৰু ইয়াতে এনেকৈ বিশেষকৈ কেনেকুৱা কি হেৰি একচুৱেলি আমি এইটো ফুল মানে কি ফেমিলি ৰেষ্টুৰেণ্ট হিচাপে বনাইছোঁ ফেমিলি মানে ইয়াত মানে ফেমিলি আহি পেলাই ধুনীয়াকৈ খাব পাৰিব ইয়াত সেইটো হিচাপে বনাইছোঁ আৰু মাটিটো ফেমিলি হিচাপে বনাইছোঁ মাটিটো নিজৰ নে কি এইটো মানে লিজত আছে লিজত ন ঠিক আছে নয়নৰ এই যি যাত্ৰা সেই যাত্ৰা মানে কি বুলি ক'ম এটা সুন্দৰভাৱে ফুটি উঠক আৰু ই যাতে আগতেও কিবা গোগামুখ ন মই তোমাক অনুৰোধ কৰিছোঁ যে মোৰ অপেনিং দিনাখন তুমি আহি পেলাই এটা ব্লগ বনাবা আৰু সমূহ গহপুৰৰ বাসীৰ লগতে অসমবাসীক জনাবা ধন্যবাদ নিশ্চিতভাৱে সেইদিনাখন যদি গহপুৰত থাকোঁ বা নিশ্চয় আহিম কোনো কথা নাই আৰু এইটো হৈছে একদম সামগ্ৰিক পৰিৱেশ একদম আটক ধুনীয়াকৈ বনাইছে এইফালেও এটা মানে দুফালে দুটা এইফালেও এটা হেৰি বনাইছে কিবা সম্পূৰ্ণ বাঁহ আৰু খেৰে এটা ঘৰ বনাইছে তাত দেখিছে এইটো একদম আৰু গোটেই পৰিৱেশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান নিৰ্মীয়মান অৱস্থাত আমাৰ নয়ন চেত্ৰীৰ
যিখন বাঁহ গাছ কেনেকুৱা এটা ৰূপত আছে আৰু গোটেইটো এটা নান্দনিক পৰিৱেশ সঁচাকৈ এইকাৰণে নান্দনিক পৰিৱেশ যে ওচৰতে অৰুণাচলৰ পাহাৰখিনি জিলিকি উঠিব আৰু ৰাতিপুৱা ভাগত সূৰ্য ওলাব ইয়াতে সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব আবেলিৰ সূৰ্য অস্ত যোৱা সময়তো এটা সুন্দৰ ভিউ এটা পৰিব আৰু বহুত অতিকে ধুনীয়া জেগাটো চিলেক্ট কৰিছে মোৰ মতে বহুত ধুনীয়া জেগা না আৰু এইটোৱে আৰু ইয়াতে অলপ ট্ৰেডিশ্যন টাইপত কিবা কিবি আৰম্ভ কৰিছে আৰু এইটো ক'ৰবাত এইটো এটা 2 মহল টাইপৰ হ'ব তাতে এইখিনিয়ে হৈছে সামগ্ৰিক পৰিৱেশ আৰু এইবিলাকো কিছু ৱাও ধুনীয়া ভিউ ৱাও এই একদম অৰুণাচলৰ এইয়া পাহাৰ কি ধুনু ধুনু দৃশ্য কি ধুনু ধুনু সাংঘাতিক ধুনু ধুনু দৃশ্য জোলনাও ফিটিং আছে আহিব সকলোকে যিহেতু ইয়াত এখন ধুনীয়া ফেমিলি ৰেষ্টুৰেণ্ট হৈছে হ'বলৈ গৈ আছে নাম হৈছে বাঁহগাজ আপোনালোকে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰ জুতি ইয়াত ল'ব পাৰিব যাক যোনে যেনেকুৱা বিচাৰে তেনেকুৱা খাদ্য ইয়াতে ল'ব পাৰিব কোনো কথা নাই আৰু ধুনীয়া হ'ব ধুনীয়া পৰিৱেশ হ'ব আৰু এই ঠাইটো হৈছে যে অসম অৰুণাচল সীমান্তত হ'বলৈ গৈ আছে বাঁহগাজ একদম বঢ়িয়া এই দুটা কেঁচুৱা ল'ৰা দুইটা কেঁচুৰা ল'ৰা দুইটাই জোলনা খেলি আছে ইয়া যি নহওক কেতিয়াবা ধেমালি ধুমলাও কৰিব মন যায় ন আৰু গোটেই নান্দনিক পৰিৱেশ মই আপোনালোকক দেখালোঁ ইয়াত এখন জোলনাও আছে জোলনাত জুলি থাকিব পাৰিব আপোনালোক আহিব সুস্বাদু খাদ্যৰ জুতি ল'বলৈ আহিব গহপুৰ অৰুণাচল সংযোগী এই পথত বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে বাঁহগাজ আৰু কেইদিনমানৰ ভিতৰতে ৰাইজৰ বাবে মুকলি কৰিব আৰু সেই শুভ মুহূৰ্তটো আমি যদি গহপুৰত থাকোঁ এটা আংশিক ব্লগ লৈ মই আপোনালোকলৈ আহিম আৰু গোটেই পৰিৱেশ ধন্যবাদ আজিলৈ ভিডিঅ'টো সামৰোঁ